ভয়ক পৰাপক্ষত ওচৰত আহিব নিদিবা আৰু যেতিয়া ই ওচৰলৈ আহে ইয়াৰ ওপৰত আক্ৰমণ কৰিবা, তেতিয়াহে সফল হ'ব পাৰিবা। ভাগ্য ভগৱানে নিলিখে, জীৱনৰ প্ৰতিটো পল আমি কৰা চিন্তা, ব্যৱহাৰ আৰু কৰ্মই আমাৰ ভাগ্য লিখে। জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে আপুনি সফল হ'ব। কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয়, য'ত থাকিও তুমি যদি অশান্তিত থাকা তেন্তে আঁতৰি আহিবা। বেছি কথা কোৱা মানুহৰ অন্তৰখন খুব কোমল আৰু চফা, কাকো হিংসা কৰিবও নাজানে, কিন্তু পৰিতাপৰ বিষয় যে এনে মানুহে আনৰ পৰা মাথো অপমানহে পায়। সফলতাই আমাক জগতখনৰ লগত চিনাকি কৰাই দিয়ে আৰু অসফলতাই জগতখনক আমাৰ লগত পৰিচয় কৰাই দিয়ে। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়। প্ৰতিটো কষ্টৰ অভিজ্ঞতাই আমাক এটা নতুন শিক্ষা দি যায়। কাৰোবাক ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল, অন্ততঃ হেৰুৱাই দিয়াৰ ভয় নাথাকে। সকলোৰে লগত ভালে থাকিবলৈ গৈ ভাগৰি পৰিলোঁ। মই বেয়া, সেই স্থানতেই মই ঠিকে আছোঁ এতিয়া। যি ঠাইত তোমাৰ মূল্য নাই সেই ঠাইৰ পৰা আঁতৰি আহা, লাগিলে সেয়া কাৰোবাৰ হৃদয়ে নহওক কিয়। যি ঠাইত তোমাৰ সন্মান নাই তাত থকাৰ কোনো প্ৰয়োজন নাই, কাৰণ আত্মসন্মানটো বহুত ডাঙৰ বস্তু, যাক কিনিব কোনেও নোৱাৰে। আৱেগত কেতিয়াও সিদ্ধান্ত নল'ব, নহ'লে পিছলৈ সেই সিদ্ধান্তই আপোনাৰ দুখৰ কাৰণ হৈ পৰিব।